নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে AH আছামিজ চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়। জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত। প্ৰতি মানুহৰ ভিতৰত এটুকুৰা গুণ স্থান থাকে, য'ত আনৰ প্ৰৱেশ নিষিদ্ধ। অভাৱ, দৰিদ্ৰ আৰু বহিমৰ মাজত কোনো গণতন্ত্ৰ সৰকাল দৃষ্টি থাকিব নোৱাৰে। কাম কৰাৰ সময় এতিয়া, কিবা এটা কৰাৰ সময় কেতিয়াও শেষ হৈ নাযায়। ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্য সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়গম কৰিব নোৱাৰে। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়া বিৰাট সত্যৰ সন্ধান দিব পাৰে। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।